আজি মানে শংকুৰাজ, মৈত্ৰী পাটৰ আৰু আশিত বৰপাত্ৰ আহিব, তিনিজন আহিব। নমস্কাৰ গাইছ, মানে মোৰ অসমবাসী ৰাইজ, মই দিলীপ, আপোনালোকে চাইছে দিলীপ পানী ইউটিউব চেনেল। আজি আমি গৈ আছোঁ চেপন বিহু মেলাত। আজি দ্বিতীয়টো দিন হয়, সেইটো কাৰণে মই আৰু পূৰা এইপিনে লুকনাত ওলাই গৈছোঁ বিহু মেলা চাবলৈ। তো পূৰা মজাকৈ গৈ আছোঁ আৰু বেছি দূৰ নাই, অলপ দূৰ সেইপিনে মানে আধা ৰাস্তাত আহি কিনে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। সেইপিনে লাইটটো দেখি পাইছে, সেইডোখৰতে আছে। তো পূৰা মজাকৈ যাওঁ, এতিয়া যাওঁ নেকি? একদম পূৰা মজাকৈ এইপিনে বসন্তী লৈ আহি গৈছোঁ, মানে আজি বেলেগ একো লৈ অহা নাই, বসন্তী লৈ আহি গৈছোঁ। তো পূৰা মজাকৈ যাওঁ আৰু আজি তিনিজন গায়ক আহিব। তো কেনেকৈ কি হ'ব পূৰা মজাকৈ তাত গৈ কিনে দেখাম। তো চাই থাকক আৰু। পূৰা মজাকৈ আহি গ'লো, এইপিনে পূৰা এতিয়া সোমাই যাম ভিতৰত। আৰু এইপিনে লুকনাত আছে, এইপিনে আৰু 3-4জন লগৰ আছে, তো গৈ আছে। এতিয়া আন্ধাৰত দেখি পোৱা নাই, এইপিনে পূৰা মজাকৈ সোমাই যাম। এইপিনে পূৰা গেটত পূৰা মজাকৈ হেৰি কৰি থোৱা আছে, তো এতিয়া যাওঁ পূৰা মজাকৈ। আৰু গাইছ পূৰা মজাকৈ আহি গ'লোঁ চেপন বিহু। আজি ছেকেণ্ড দিন, মানে ছেকেণ্ড দিন, দ্বিতীয় দিন হয়। তো আজি মানে শংকুৰাজ, মৈত্ৰী পাটৰ আৰু আশিত বৰপাত্ৰ আহিব, তিনিজন আহিব। তো চাওঁ আৰু কিমান দেৰি থাকিব পাৰোঁ আৰু কাক কাক লগ পাম, মানে লগ পাম এনেকৈ নহয় আৰু মানে কাৰ কাৰ প্ৰগ্ৰেম চাব পাৰিম। তো পূৰা মজাকৈ চাই কিনে আৰু যাম বেছি দেৰি নকৰাকৈ। পূৰা মজাকৈ এইপিনে সোমাই আহিলোঁ আৰু এই আগপিনে পূৰা মজাকৈ বিহু মঞ্চ আছে। আৰু আমি অলপ দেৰি, মই প্ৰায় 1 ঘণ্টামান থাকিলোঁ। তাৰপাছত আমাৰ নৱদ্বীপদা আহি গ'ল। নৱদ্বীপদা মজা নে? মজা মানে এতিয়া আমি ভাবিছোঁ সেইপিনে দোকান আছে, তো দোকান পিনে যাম বুলি। আৰু কেনেকৈ কি হৈছে চাম, হয় নহয়? যাম এপাক ঘূৰি আহিম, পূৰা মজাকৈ যাম। আৰু নৱদ্বীপদাই পূৰা ভিডিঅ' বনাইছে, ভিডিঅ'ৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম বাৰু, পূৰা মজাকৈ চাব। আৰু এতিয়া সেইপিনে গৈ কিনে দোকান পিনে পূৰা একপাক মাৰি আহোঁ, মানে কেনেকৈ কি হৈছে পূৰা মজাকৈ চাব আৰু দেই। আৰু সেইপিনে দোকান আছে, সেইপিনে আহি গ'লোঁ। আৰু এইপিনে জেলেবী দোকান আছে, আৰু চাইডত এইবিলাক তামোল পাণৰ দোকান, চিপছ এইবিলাক আছে। আৰু সেই আগত আছে খৰিকাত দিয়া মাংসটো, পূৰা মজাকৈ খাব লাগিব। আৰু পাছত এতিয়া নাখাম, আৰু আপোনালোকে আহিব, পূৰা মজাকৈ খাব পাৰিব। এইপিনে চব খৰিকাত দিয়া মাংস, মিছা মাছ আছে, তাৰপিছত এনেকৈ লোকেল মাছ আছে, গাহৰি মাংস, ব্ৰইলাৰ এইবিলাক চব আছে। আহক আৰু পূৰা মজাকৈ খাওক। আৰু গৈছে এইপিনে মানুহ চব কিমান হৈ গ'ল, মানে এতিয়া শংকুৰাজৰ প্ৰগ্ৰেম চলি আছে, সেইটো কাৰণে পূৰা মানুহ হৈ গ'ল। আৰু আজিতো বাৰু অলপ কমেই আছে, কালি জুবিন অহা দিনাখন চাব কিমান হ'ব। তো এতিয়া পূৰা মজাকৈ শংকুৰাজৰ প্ৰগ্ৰেম অলপ চাই লওঁ। চাই লোৱাৰ পাছত আকৌ মৈত্ৰী পাটৰ আহিব, আশিত বৰপাত্ৰ আহিব আছে। তো পূৰা মজাকৈ ভিডিঅ'টো বেছি দীঘল নকৰাকৈ অলপকৈ দি গৈছোঁ আৰু। তো গাইছ এইপিনে মৈত্ৰী পাটৰো ষ্টেজত উঠিলে, তো পূৰা মজাকৈ দুজনৰ গান শুনি যাওঁ আহক। আৰু তাৰপাছত আহিব আশিত বৰপাত্ৰ, এতিয়া চাওঁ আৰু আছে। এতিয়া 1:48 হৈ গ'ল, মানে এতিয়া বহুত দেৰি হৈ গ'ল, 2টা বাজিবলৈ সময় হৈ গ'ল। তো এতিয়া ঘৰ যাওঁ বুলি ভাবিছোঁ। আৰু এতিয়ালৈকে আশিত বৰপাত্ৰ আহি পোৱা নাই, আহি পাব লাহেকৈ। তো এতিয়া মানে আমি পূৰা মজাকৈ শংকুৰাজ আৰু মৈত্ৰী পাটৰ পূৰা প্ৰগ্ৰেম চাই ল'লোঁ। আৰু এতিয়া মৈত্ৰী পাটৰ উঠি আছে বাৰু ষ্টেজত, পূৰা মজাকৈ প্ৰগ্ৰেম চলি আছে। তেতিয়া যাওঁ আৰু কালি মিটাপো আছে, সেইটো কাৰণে কালি আহিম বুলি ভাবিছোঁ, কালি 10টা বজাত। তো যি কি নহওক ভাল লাগিলে চাই কিনে। এতিয়া যাওঁ ঘৰ, আৰু কালি লগ পাওঁ পূৰা মজাকৈ দেই। তো গাইছ আমি 2টা বজাৰ পাছত আহি গ'লোঁ। আহি যোৱাৰ পাছত মানে আশিত অহা নাছিলে, সেইটো কাৰণে মানে ভিডিঅ' চিডিঅ' কৰা নহ'ল। সেইটো কাৰণে মই মানে বাইদেউগৰাকীক ক'লোঁ ভিডিঅ' দিবলৈ, তো দিছে। পূৰা মজাকৈ চাই লওক আৰু ভিডিঅ'টো শেষ কৰিছোঁ গাইছ। ভিডিঅ'টো পূৰা শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। আৰু আজি ভিডিঅ'টো কেনেকৈ লাগিলে কমেণ্ট কৰি জনাব। আৰু বাইদেউক ভিডিঅ'টো দিয়াৰ কাৰণে বহুত ধন্যবাদ।